So what is up everyone, welcome back to my YouTube channel. বৰ্তমান আমি আছো নুনমাটি এতিয়া আমি ক'ত গৈ আছো মই এবাৰতে আপোনাক ডেষ্টিনেশ্যনতে যাই পেলাই লগ কৰিম কিহৰ কাৰণে চাওক মোৰ কমেণ্টত আহিছিল কি মাইকটো ঠিক কৰা বুলি কিন্তু মোৰ যোনটো হেডফোন জেকৰ পিনটো যে আছে হেডফোন জেকে ক'ব গ'লে যোনটো জেকটো আছে সেইটো লাগাতছে বহুত বেছি সৰু চ' মই এটা ভাবি পেলাই এটা JBL অৰ্ডাৰ দিলোঁ কিন্তু JBLটো ফাইদা নহ'ল কিয় কাৰণে তাৰ হেডফোন জেকটোৱে বহুত ডাঙৰ চ' হেডফোন জেকটো ডাঙৰ হোৱাৰ কাৰণে সেইটোতো ফিট নাহে আৰু এইটোৰ চাইজ ক'ব গ'লে বহুত বেছি সৰু 1mm-তকৈও সৰু চ' মোৰ লগত বেলেগ অপশ্যন নাই সেইকাৰণে মই এতিয়া আপোনাক ডাইৰেক্ট সাতগাঁৱতে গৈ আছোঁ কৈয়ে দিলোঁ যিহেতু সাতগাঁও যাই পেলাই লগ কৰিম ইয়াত কিয় কাৰণে বহুত বুলি ইয়াত ভাইজাৰ অপেন কৰি মই কথা পাতি আছোঁ আপোনাৰ লগত ইয়াত মই আপোনাৰ লগত ভাইজাৰ খুলি লৈ পেলাই কথা পাতি আছোঁ মই কৈ দিলোঁ বৰ্তমান আপোনাক যে মই সাতগাঁও গৈ আছোঁ সেইকাৰণে মই ভাইজাৰ খুলি কথা পাতি আছোঁ সেইকাৰণে মেইনলি ইয়াত ধূলি বহুত চকুত সোমালে ক'লোঁ বুলি চ' মই এবাৰত আপোনাক সাতগাঁও যাই পেলাই লগ কৰিম অ'কে মই কৈ আহিছোঁ কিয় কাৰণে মই সাতগাঁও যাই লগ কৰিমতো ক'লোঁ আপোনাক কিন্তু মই যে কৈ আছিলোঁ লাষ্ট ব্লগত যে যদি আপুনি চোৱা নাই তে চাই ল'ব মই লিংক দি দিম ডিছক্ৰিপশ্যনত মই কওঁহে কিন্তু লাষ্টলৈ মই পাহৰিয়ে যাওঁ লিংক দিবৰ কাৰণে মই বেলেগ ভিডিঅ'জতো কৈছোঁ বাট লিংক মই টেগে কৰিব পাহৰি গৈছোঁ ত' মই সেইটো আগত দেখা হৈছেনে এই আগত য়াহু মটৰ্ছ বুলি আছে তাত মই অহাৰ টাইমত মই সুধিব লাগিব যে RC390 এভেইলেবল হ'বনে নাই নন ক্ৰেছ চ' চাব লাগিব কি হয় ত' ব'লক আপোনাক এবাৰতে সাতগাঁও যাই লগ কৰিম What is up everyone, welcome back to my YouTube channel Pragyan Vlogs. ইমান কষ্ট লাইফত পোৱা নাছিলোঁ চ' কি হ'ল এইমাত্ৰ বৰষুণ দিলে সেইটোৰ কাৰণে 1 ঘণ্টা ৰখিলোঁ খতম হোৱালৈকে এতিয়া আকৌ কি হ'ল মাইকৰটো উলঝন লাইফৰ দৰে চ' এতিয়া কি হ'ল এইটো চিনেমেটিক্স কৰি থকাৰ টাইমত এইটোও ভাঙি থাকিল জীৱনত আৰু কি লাগে জীৱনত এই চবেতো হ'ব লাগে চ' আমি এইটো পেলাই দিম চ' তো আজি মোৰ লগত আছে এখন অলমাইটি ব্লেক বিউটি ইউ কেন চে অলছ' ৰয়েল এনফিল্ড মিটিয়ৰ তে ব'লক ব্লগটো আৰম্ভ কৰোঁ ডগো ইজ হিয়াৰ হেল্ল' ডগো না নট নাও ডগো এতিয়া আহিব পালে অ'কে চ' ডগো গুচি গ'ল তো এতিয়া মোৰ লগত আছে ৰয়েল এনফিল্ড মিটিয়ৰ এইখনৰ বেছি স্পেক্স নাজানো কিন্তু জাষ্ট এবাৰ এনেই অলপ দেৰিৰ কাৰণে চলাই চালোঁ বঢ়িয়া লাগিল এখন চলাই হেভি বহুত সেইটো নকওঁ সেইটো বহুত বেছি হেভি চ' यार ऐसे इंस्ट्रूमेंट क्लस्टर ये क्या है तेरा गूगल मैप शो करता है हाँ गूगल मैप शो याद देखा है न्यूट्रल पूरा टाइम फ्यूल इंडिकेटर बढ़िया के আছে আৰু ইয়াত যেনেকুৱা আপুনি দেখা পাই আছে ইয়াত আপোনাৰ ডাইৰেক্ট সেলফ নাই এনেকুৱা किल स्विचर লগত इग्निशन वाला डायरेक्ट सेल्फ एकेलगे सब दिया ऐसे तो पास ये थोड़ा गैस सिलेंडर का टाइप नहीं दिया कि हम वो स्टार्टिंग से ही बोल रहा था गैस सिलेंडर का टाइप दे दिया और ये तो गैस सिलेंडर टाइप দি দিছিল আৰু ইয়াত এটা আই বাটন এটা আছে আই বাটনটো কি হয় মই নাজানো বাট ইয়াত এটা আই বাটন এটা আছে বাকি অল ওভাৰ বাইকখন এখন পুৰা দেখাই দে মোৰ টাৰ ওলাই আছে কেছ নাই বাৰু ইমানটো চলে বাৰু পুৰা হিউজ গাড়ী হয় চ' এতিয়া মোক দেখাই দে চ' এতিয়া এইখনৰ আমি ৰিভিউ ষ্টাৰ্ট কৰিম এতিয়া মই ৰিভিউ বকি নাথাকোঁ বহুত বেছি ৰিভিউ বকোঁ চ' এইখনৰ কেনেকুৱা হয় ডাইৰেক্ট আপোনাক মটো ব্লগত কৰোঁ বেছি একো স্পেক্স নাই টায়াৰ চাইজ আপুনি দেখাই পাইছে কিমান ডাঙৰ হয় ভিডিঅ'টো বেছি লম্বা নাটানো
যিমান পাৰোঁ শ্বৰ্টে ৰাখিম ভিডিঅ'টো চ' সেইটোৱে গৰমো আকৌ দি দিলে বৰষুণৰ লগত গৰমত ঝাণ্ড লাইফ কি ক'ম ট্ৰাইপডো ভাঙি থাকিল চব বেয়া হৈ গ'ল আজি মুড চুড বেয়া হৈ গ'ল ভালকৈ মন বনাই আহিছিলোঁ পূৰা বৰবাদ তে একো বিনা দেৰি কৰাকৈ লেটছ গ' চ' এতিয়া আমি এইটো ভিউটো চাই লওক এই ডাঙৰ প্ৰকাণ্ড ফ্লেট আৰু এই ভিউটো চাই লওক পাহাৰৰ লগত পূৰা চ' এতিয়া আমি আছোঁ এখন বাইকৰ লগত অলমাইটি বিষ্ট আৰু এখন বাইকখন যা ৰহে এইটো আমন সিং হেল্ল' বল পিছে বল য়েছ তো মাইকটোৰ প্ৰব্লেমটো অলৰেডি গ'লো বেছি শুনা নাপায় यार जार बाइक एखन मीटियर खन और तू कुछ बोल रहा था तब क्या बोल रहा था बोल दे एक बार मतलब उसका मॉडल के बारे में हाँ मीटियर का लाइक बेसिकली 3 मॉडल्स है हाँ एक आता है फायरबॉल एक स्टेलर ये स्टेलर वर्जन है और एक आता है सुपरनोवा हाँ लाइक विंडस्क्रीन मिलता है तुमको एलॉयज में क्रोम मिलता है सारा मिलता है और ये 3 वर्जन है बेस्ट यही है मेरे ख्याल से बेस्ट मैं অলপ দেৰি জাস্ট চলাই চাইছিলো বঢ়িয়া বাইক এবাৰ DRL টো চাই লওক ইয়াৰ DRL টো কি বঢ়িয়াকে আহি আছে আৰু এইখনৰ ৰেডিয়েটৰ নাই হেজাৰ্ড দিয়া আছে এটা ভাল কাম কৰিছে আৰু এইটো এবাৰ দেখুৱা নহল এইটো চাই লওক এটা आई बटन এটা আছে এই आई बटन से क्या होता था आई बटन से तुम्हारा ट्रिप लाइक चेक कर सकते हो अच्छा टाइम चेंज कर सकते हो अच्छा अंदर का गूगल मैप्स के साथ ये वाला इससे कुछ है क्या रिलेटेड हाँ यहाँ पे अगर तुम ब्लूटूथ कनेक्ट कर लोगे फोन से रॉयल एनफील्ड का ऐप है अगर इसमें कनेक्ट कर लोगे तो जहाँ पे जाना डेस्टिनेशन सेट कर देने से यहाँ पे दिखाना स्टार्ट कर देता है और दिखा रहता है पूरा रास्ता ना नाइस वो सब दिखाता है और अगर नहीं चलाओगे तो यहाँ पे टाइम शो करता है नॉर्मली हाँ हाँ बढ़िया है और इसमें एक है कि जब तुम रिजर्व में चले जाओगे हाँ तो यहाँ पे ट्रिप एफ अपने आप चलना स्टार्ट हो जाता है अच्छा ट्रिप भी है हाँ रिजर्व में जाते ही ट्रिप एफ लग जाता है अच्छा उसमें तुम बेसिकली 100+ किलोमीटर चला सकते हो नाइस रिजर्वत बोले 5 पॉइंट किमान लिटार्स থাকে बोले ऑलरेडी टोटल 15 लिटार्स है टेल लाइट तो চাই লওক টেল লাইট তো এনেকুৱা হয় এক্সজস্ট এনেকুৱা एक्चुअली এইটো এটা ৰয়েল এনফিল্ডে ভাল কৰিছে কি আপুনি নিজৰ বাইক কাস্টমাইজ কৰি লৈ পেলাই দিব পাৰে বঢ়িয়াকে and you can take the order from the Royal Enfield showroom যেনেকা আপুনি প্ৰেফাৰ কৰিছিলে in the app so আমি এখন মোটো ব্লগ স্টার্ট কৰিম oh my goodness বহুত হেভি বাইক আগতে গ'লো বহুত বেছি হেভি বাইক চাই লওক আপুনি বলক অলপ দেৰি ৰখিব লাগিব পেট্ৰল এণ্ড মই পাহৰি যাওঁ ইয়াত চেল্ফ বুলি বাৰ বাৰ ইয়াত দবাই থাকোঁ ইয়াত গেছ চিলিণ্ডাৰ টাইপ এইটো দিয়া আছে মই এইটো গেছ চিলিণ্ডাৰ বুলিয়ে ক'ম এই নজলটো এণ্ড চাই লওক এবাৰ ৰেপ শুনি লওক নতুন বাইক চ বেছি নিদিওঁ পুৰা ববৰ টাইপ ফিলিং हार्ली डेविडसन लाइट वर्जन तो आ रहे हैं आगे से पिकअप ভাল এই ৰেল লাইনৰ এইখিনিৰ পৰাই ঘূৰাই দিম মই ओहो बढ़िया ब्रेकिंगो ভাল पिकअपो ভাল आइए आ रहे माइक तो बार बार उलाई गए ऐसे सस्पेंशन तो मजा सीट तो नकोए बार बहुत बेसी कंफर्टेबल बढ़िया लगी चलाए सॉरी फॉर दी विंड नॉइस में राइट जाम सॉरी लेफ्ट नाम वाइब्रेशन ना एकदम वाइब्रेशन ना किन्तु बेसि रेप कर दिले बहुत वाइब्रेशन अलग आगत बरषुण दिছিল अलग आगते এতিয়া আকৌ চাওক रोड केनेका দি আছে केनेका गुवाहाटीर वेदार मो नाजानो आमी सातगाঁৱৰ फाले आছো बर्तमान क्रुजिंगर कारणे धुनिया बाइक एखन मजा लागिছে चलाई पेলাই ऑल ओवर कि कम बाइकखन माने इमाने बेसि स्मूथ ভিৰ तो बहुत আছে मोर बॉडी साइजर लगत बाइकखन एकदम सूट करने की कारण बहुत लार्ज है बाइकखन
আৰু মানে কি ক'ম আৰু ইমান কমফৰ্টেবল ভাই সাহেব মজা লাগি গৈছে এইখিনিৰ পৰা আমি ঘূৰাই ল'ম বেছি আমি লম্বা নাৰাখোঁ ভিডিঅ'টো এবাৰ শ্বৰ্ট হ'ব কিহৰ কাৰণে মোৰ আৰু এটা জেগাত যাব আছে অলৰেডি 12:40 হৈ গৈছে ইয়াৰ মানে গিয়াৰিং চিষ্টেমটো যেনে আপুনি দেখা পাই আছে গিয়াৰিং চিষ্টেমটো মানে অলপ এই পুৰণা বাইকবোৰৰ দৰে হয় সেইকাৰণে মানে মই স্পৰ্টছ বাইক ৱাইজ লৈ আছোঁ সেইকাৰণে কেতিয়াবা ফাৰ্ষ্ট গিয়াৰ লাগি গৈ আছে মোৰ পৰা চ' সেনেকুৱা বেচিকেলি একো নাই সাসপেনশনটো বহুত কমফৰ্টেবল আৰু ভাইব্ৰেশ্যন একদমেই কম এতিয়া ৰাস্তাটোৱে সেনেকুৱা সেইকাৰণে ভাইব্ৰেশ্যন অলপ বেছি দি আছে কিন্তু চলাই কমফৰ্ট বহুত পাই আছোঁ মই একদম হাৰ্লি ডেভিডছন ববাৰবোৰ যে থাকে ন একদম ববাৰ টাইপে হয় বঢ়িয়া লাগি আছে চলাই रोड चावकचोन एबार अनएक्सपेक्टेड आसिल रोडटो जस्ट एने एटा राइट दिलो नेक्स्ट टाइम आमी जिতিয়া আহিম तिতিয়া आरो एबार भालके करिम तिতিয়া पूरा মই চলাম এখন আৰু ইয়াক नेक्स्ट टाइम आमार फाले मातिছো एबार उल्टा पुल्टा হৈ গল অলপ ব্লগিংটো এই কাৰণে অলপ বেছি শর্ট হ'ব পাৰে আমি যাতে অলপ কৰি যাম ডোন্ট वरी अबाउट दैट সো এবাৰ লাস্ট আনা না এখন ক্রুজিং মানে প্রপার ক্রুজিং এ হয় এখন ক্রুজিং মানে প্রপার ক্রুজিং মুক মিটারটো বেশি স্পেশালি লাগিছে মানে বহুত স্পেশাল লাগিছে মিটারটো অলপ আনকমন নিউট্রাল ধুনিয়াকে লাগিছে কেটিএমৰ দৰে একদম ঝঞ্ঝট নাই ধুনিয়াকে লাগি গৈছে শিট लेटा लगी गल केने लगिसे ब्लॉग तो कब मुक तो कम्फर्ट नेक्स्ट लेवल लगिसे पूरा एनका पूरा पही चलाब पारि हार्ली डेविडसन टांग स्लिप हो जाए केতিয়াबा टांग स्लिपर एको कथा नाइ बारो टांग स्लिप हो जाए एको केस नाइ हार्ली डेविडसन बबार पूरा लाइट भार्जन बुलिए कम एतो सके आको हैंडल राइजर करिब पारि কিন্তু মজা লাগিছে চলাই বহুত নেক্সট লেভেল কমফৰ্ট চাওক আপুনি ইয়াত যেনা দেখা পাই আছে মানে নো ৰেডিয়েটৰ এয়াৰ কুলিং ইটো বেছি একো নকওঁ এবাৰ নেক্সট টাইমৰ কাৰণে সাসপেন্স বনাই ৰাখিম অলপ চলপ কলো ই মিটাৰৰ যেনা কলে যে তিনটা মডেল আহে এই তিনটা ৰিভিউ মই পিছতকে কম ৰিভিউ মানে ডিটেইলছ ভালকে কম এবাৰ অলপ জলদি ভালকে ৰিভিউ দিয়া নহল সো ক'ব কেনেকা লাগিছে ব্লগটো जल्दी आइसो शॉर्ट वीडियो बनाइसो तो कब दे बाइक कई दे नेक्स्ट टाइम तो आमार फाले आइब लागिब चा किन्तु भिडिओत कई थई दिस तय ओके तो लग पाम नतुन टायर पुरा सब्सक्राइब कर लो सबको भाई हाय थैंक यू आई होप सब्सक्राइबर्स बारे आरो जाते व्यू बारे व्यू तो कोनो निदिए बट स्टिल होप एरा नाइ कितियाओ तो बाय सी यू नेक्स्ट टाइम माने बाय न इते जतेओ करि जाम So bolok let's go okay so bye bro see you next time तुम हम लोग के साइड में आने से बोलना चल बाय मैं जाऊँ इतिया ओ बता बहुत गरम मोर माइकर किबा करिब লাগিব जुगाड़ करिब লাগিব माइकर নহলে দিগদাरी আছে কিয় কাৰণে মাতটো দবি যাই থাকে এনেকা হলে তো ভাল না লাগে না আপুনিও তো চাই পেলে ভাল না পায় তো মাইকৰ কিবা এটা করিব লাগিব এনি হাও মই এটিৰত কিবাকে যাই পুৰা খুচৰিব লাগিব এটিৰত তেতিয়াই হ'ব নহলে নহব কিয় কাৰণে মাইকৰ বহুত প্ৰবলেম হৈ আছে বৰ্তমান মই যে কৈ আছিলো আপোনাক যে মই এতিয়া অলপ সেকেন্ড হ্যান্ড দোকানত ফুৰি চাম যে RC390 নন ক্ৰেশ আছে নে নাই যদি ইয়াতে পাৰে উলাই দিব কৰ পৰা লেটস সি কি হয় মই আপোনাক তাত যাই বেলে লক কৰি আছো সো মই কৈ আছিলো না যে
সেকেন্ড হেণ্ড দোকান বুলি এইখনত সুধিম ৰখক মই এবাৰ সুধি লওঁ RC 390 কিমানত দিব বুলি ট্ৰেভেলাৰ্ছ নেষ্টৰ পৰা মই চাইছিলোঁ চ' এবাৰ জাষ্ট এবাৰ এনকুৱাইৰি কৰি লওঁ কিমানত দিয়া দাদা অলপ কথা সুধি আছিল মই মানে এই ট্ৰেভেলাৰ নেষ্টৰ দাদাৰ পৰা এয়া চাই আহিছিলোঁ মানে আপুনি RC 390 নন ক্ৰেছ ওলাই দিব পাৰিব নেকি মানে নন ক্ৰেছ মানে এক্সিডেণ্ট নোহোৱা 390 এখন বেয়া লগা নাই কণ্ডিশ্যন ভালে লাগিছে এখনৰো বেয়া লগা নাই এখনৰ প্ৰায় ঠিকেই আছে চব ভালে লাগিছে দাদা মানে মই ল'ম বুলি ভাবিছোঁ মানে অলপ দিন পিছতে ল'ম আৰু কেতিয়ালৈ ঠিক নাই বাৰু এইকাৰণে সুধি ল'লোঁ আপোনাৰ পৰা ঠিক আছে ন চাওঁ কি হয় ল'লে ছেকেণ্ড হেণ্ডে ল'ম কিয় কাৰণে ফাৰ্ষ্ট হেণ্ড লৈ লাভ নাই মই যিহেতু হোটেল মেনেজমেণ্ট জইন কৰিম হোটেল মেনেজমেণ্ট জইন কৰিলে মানে নতুন বাইকখন চলাব টাইমে নাথাকিব ছাৰ্ভিচিং কৰাম কেতিয়া আৰু কিমাননো ওলোৱা যাব কি ঠিক সেইকাৰণে চাই ল'লোঁ কেতিয়া লওঁ এতিয়া সেইটো ঠিক নাই সেইটো ছাৰপ্ৰাইজ থাকিব আপোনাৰ কাৰণে চবৰ কাৰণে মোৰ ইউটিউব ফেমিলিৰ কাৰণে এখন ছাৰপ্ৰাইজ থাকিব কি হয় এতিয়া দেখা যাব আৰু চ' মই ইয়াতে ব্লগটো এণ্ড কৰিছোঁ আশা কৰিছোঁ আপুনি ব্লগটো ভাল পাইছে keep supporting keep loving and stay safe in this corona situation ইয়াক চাওক always ride safely সদায় চাই থাকিব কিয় কাৰণে গুৱাহাটীত কাৰো ঠিক নাই কেনেকুৱা কোনে চলায় য'ৰ ত'ৰ পৰা ওলাই দিয়ে সেইকাৰণে আপুনি সাৱধানে চলাব so see you next time ride safe take care love you bye bye